Hello everyone, welcome back to next lesson with Ahmed Ali. So in this lesson, I will talk about the noun. So let's talk about the noun. Noun ইয়াৰ অসমীয়া অৰ্থ হ'ল বিশেষ্য। যিকোনো নাম মাত্ৰেই হ'ল নাউন। ইয়াৰ বহুতো ভাগ আছে। সাধাৰণভাৱে ইংৰাজী ব্যাকৰণত নাউনক 5 ভাগত ভগাব পাৰি। সো মই প্ৰথম কথা পাতিম কমন নাউনৰ বিষয়। জাতিবাচক বিশেষ্য যি নাউনৰ দ্বাৰা একে জাতীয় প্ৰাণী বস্তু বা ঠাই সকলোবোৰকে সাধাৰণভাৱে বুজোৱা হয় তেনে নাউনক কমন নাউন জাতিবাচক বিশেষ্য বুলি কোৱা হয়। ফৰ এক্সাম্পল মেন মানুহ গোটেই মানুহ জাতিটোক কোৱা হৈছে। ইয়াত কোনো এজন মানুহৰ নাম নিৰ্দিষ্টভাৱে কোৱা নাই। মান্থ মাহ নিৰ্দিষ্টভাৱে কোনো এখন মাহৰ নাম কোৱা নাই। চিটি চহৰ কোনো এখন চহৰৰ নাম নিৰ্দিষ্টভাৱে ইয়াত উল্লেখ কৰা নাই। কাণ্ট্ৰি দেশ কোনো এখন দেশৰ নাম ইয়াত নিৰ্দিষ্টভাৱে উল্লেখ কৰা নাই। যি নাউনৰ দ্বাৰা একে জাতীয় বস্তুক জাতিবাচকভাৱে আমি ভগাব পাৰি তেনে নাউনক কমন নাউন বুলি কোৱা হয়। এতিয়া কথা পাতিম প্ৰপাৰ নাউন নামবাচক বিশেষ্য। প্ৰপাৰ নাউন হৈছে সেইবিলাক নাউন যিবোৰ বিশেষ মানুহ ঠাই বা বস্তুৰ নাম বুজাবলৈ ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল জুন মাহ, ইণ্ডিয়া ভাৰত, গুৱাহাটী। প্ৰপাৰ নাউন হৈছে এনে এখন নাউন যি নাউনে কোনো এখন ঠাই বা বস্তুক নিৰ্দিষ্ট নামেৰে বুজাব পাৰি। এতিয়া কথা পাতিম কালেক্টিভ নাউন সমষ্টিবাচক বিশেষ্য। যি নাউনে একে ধৰণৰ বা একে জাতিৰ বা বস্তুৰ সমষ্টিগত নামক বুজায় তাকে কালেক্টিভ নাউন বুলি কোৱা হয়। এই নাউনে বিশেষভাৱে কোনো এখন দলৰ নাম জাতিৰ নাম বুজায়। ফৰ এক্সাম্পল ক্ৰাউড মানুহৰ দল, আৰ্মি সৈন্যৰ দল, ফ্লিট জাহাজৰ দল, ফ্লক জন্তুৰ দল বা চৰাইৰ জাক। যি নাউনে কোনো এখন দল বা সমষ্টিগত নামক বুজায় সেই নাউনবোৰক আমি কালেক্টিভ নাউন অৰ্থাৎ সমষ্টিবাচক বিশেষ্য বুলি কওঁ। এতিয়া কথা পাতিম কংক্ৰিট নাউন বস্তুবাচক বিশেষ্য। যি নাউনে কোনো পদাৰ্থ বা জন্তুক বুজায় সেইবিলাক নাউনক কংক্ৰিট নাউন বোলা হয়। কিন্তু মনত ৰাখিব বন্ধুসকল এই নাউনে কিন্তু চুব পৰা বস্তুকহে বুজায়, কেৱল টাচ কৰিব পৰা বস্তুক বুজায়। ফৰ এক্সাম্পল চেয়াৰ চকী, বুক কিতাপ পুথি, কাউ গৰু। এতিয়া কথা পাতিম এবষ্ট্ৰেক্ট নাউন গুণবাচক বিশেষ্য। যি নাউনে কোনো বস্তুৰ গুণ অৱস্থা পৰিমাণ কাল আদিক বুজায় তাকে এবষ্ট্ৰেক্ট নাউন গুণবাচক বিশেষ্য বুলি কোৱা হয়। ফৰ এক্সাম্পল লাইট পোহৰ, ফ্ৰীডম স্বাধীনতা, ব্ৰেভৰি সাহসিকতা। এবষ্ট্ৰেক্ট নাউন হ'ল কংক্ৰিট নাউনৰ বিপৰীত। ইয়াক আমি এডজেক্টিভ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। সো মনত ৰাখিব বন্ধুসকল কমন নাউনক আৰু দুটা ভাগত ভগাব পাৰোঁ। এখন হ'ল কাউণ্টেবল নাউন আৰু এখন হ'ল আনকাউণ্টেবল নাউন। কাউণ্টেবল নাউন গণিব পৰা বিশেষ্য। কাউণ্টেবল নাউন হৈছে সেইবোৰ বস্তুৰ নাম যিবোৰ গণিব পাৰি। ফৰ এক্সাম্পল টেবল মেজ, বেগ মোনা, ক্লক ঘড়ী। এতিয়া কথা পাতিম আনকাউণ্টেবল নাউন গণিব নোৱাৰা বিশেষ্য। আনকাউণ্টেবল নাউন হৈছে সেইবোৰ বস্তুৰ নাম যিবোৰ গণিব নোৱাৰি। ফৰ এক্সাম্পল মিল্ক গাখীৰ, ইংক চিয়াহী, চিলভাৰ ৰূপ। যদিও এইবোৰ বস্তু জুখিব পাৰি কিন্তু এইবোৰ গণিব নোৱাৰি। Thanks for watching the video and I hope you learned something in this lesson. So friend, please support me by subscribing my channel and also hit the bell icon to watch all new videos. To watch my recently uploaded video, click on the link in the description box. ধন্যবাদ বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।